খাৰুপেটীয়াবাসীৰ বাবে সুখবৰ। খাৰুপেটীয়াৰ নাগেশ্বৰ বিশাল শ্বপিং মলৰ ওচৰত আনুষ্ঠানিকভাৱে মুকলি হ'ল টেষ্টি জন হোটেল এণ্ড ৰেষ্টুৰেণ্ট। খাৰুপেটীয়া অঞ্চলৰ খাদ্যপ্ৰেমী লোকসকলৰ বাবে আহিছে সুখবৰ। নাগেশ্বৰ বিশাল শ্বপিং মলৰ সমীপত নতুনকৈ মুকলি হৈছে টেষ্টি জন হোটেল এণ্ড ৰেষ্টুৰেণ্ট। অতি কম মূল্যত সুস্বাদু খাদ্য আৰু উন্নত সেৱা আগবঢ়োৱাৰ লক্ষ্যৰে আৰম্ভ কৰা হৈছে এই নতুন হোটেলখন। উদ্বোধনী অনুষ্ঠানত অঞ্চলটোৰ বিশিষ্ট ব্যক্তি, শুভাকাংক্ষী আৰু বহুসংখ্যক স্থানীয় লোক উপস্থিত থাকে। পৰিষ্কাৰ পৰিচ্ছন্ন আৰু মনোৰম পৰিৱেশত সুলভ মূল্যত সুস্বাদু খাদ্য আৰু উন্নত সেৱা আগবঢ়োৱাৰ লক্ষ্যৰে আৰম্ভ কৰা হৈছে এই নতুন প্ৰতিষ্ঠানখন। হোটেলখনত প্ৰতিদিনে ভাত, ৰুটি, চাহ, পোলাও, বিৰিয়ানী, কেৰেলা পৰঠা, চিকেন কাবাব, চাওমিন, মিল্ক শ্বেককে ধৰি বিভিন্ন ধৰণৰ খাদ্য উপলব্ধ থাকিব। হোটেল কৰ্তৃপক্ষই জনোৱা মতে উন্নত মানৰ খাদ্য, আন্তৰিক সেৱা আৰু গ্ৰাহকৰ সন্তুষ্টিক সৰ্বাধিক গুৰুত্ব দি প্ৰতিষ্ঠানখন পৰিচালনা কৰা হ'ব। কম মূল্যত উন্নত মানৰ খাদ্য লাভ কৰাৰ সুযোগ লাভ কৰাত সন্তোষ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। খাৰুপেটীয়াত নতুনকৈ আৰম্ভ হোৱা টেষ্টি জন হোটেল এণ্ড ৰেষ্টুৰেণ্টে স্থানীয় ৰাইজৰ লগতে যাতায়াতকাৰী লোকসকলৰ বাবেও এক নতুন খাদ্য গন্তব্যস্থল হিচাপে লাভ কৰিব বুলি আশা কৰিছে হোটেল কৰ্তৃপক্ষই। মোৰ নাম সাইবুল ইছলাম। আজি এটা ৰেষ্টুৰেণ্ট খুলিলোঁ, ফুড টেষ্টি ফুড জোন। তো আপোনাৰ নাগেশ্বৰ চাৰিআলি বিশালৰ সন্মুখত। তো ইয়াতে বিশেষকৈ স্পেচিয়েল আপুনি কেৰেলা আইটেম পাব, সোৱাদ খাদ্য পাব। আপোনালোকে আহক, আহি এবাৰ খালে আপোনালোকে নিজে গম পাব। স্পেচিয়েল আপোনাৰ বিৰিয়ানী পাব, বিৰিয়ানী, পৰঠা, কেৰেলাৰ পৰঠা যিটো। তাৰপিছত ৰুটি পাব, ভাত পাব, মিল্ক শ্বেক পাব, জুইচ পাব আৰু আপোনাৰ চাহ পাব। গতিকে আপোনালোকে আহক, আহি এবাৰ খাই চালে আপোনালোকে নিজে মানে টেষ্টটো গম পাব কেনেকুৱা টেষ্ট। কিবা কম আছেনে দাম? দাম নিশ্চয় আপোনালোকে যদি এইটো ভিডিঅ' চাই আহে আপোনালোকে নিশ্চয় ডিছকাউণ্ট পাব। আৰু অতি মানে বজাৰতকৈ মানে অলপ কম দামতে আমি ৰাখিছোঁ। আপোনালোকে আহক একবাৰ, আহি চাওক। নাগেশ্বৰ যিটো পইণ্ট, পুলিচ পইণ্ট ওচৰতে মেইন ৰোড, নেশ্যনেল হাইৱে 15, আপোনাৰ বিশালৰ সন্মুখত। খাৰুপেটীয়াত আহিছিলোঁ টেষ্টি জোন নামৰ হোটেল এণ্ড ৰেষ্টুৰেণ্ট, টেষ্টি জোন হোটেল এণ্ড ৰেষ্টুৰেণ্ট নামৰ যি হোটেলত আহিছিলোঁ আমি। আহি ইয়াত কিছুমান খাদ্য বস্তু খালোঁ আমি। খোৱাৰ পিছত বহুত ভাল পালোঁ, বহুত ভাল লাগিল। অতি কম দামত যে ইমান ভাল ভাল খাদ্য বস্তু বনাই ইয়াত, মানে বহুত আচৰিত পাইছোঁ। বহুত ভাল লাগিছে খাই। মই এইটোৱে আহ্বান কৰিম, সকলোৱে আহক, এইখন হোটেল ভিজিট কৰক, খাই চাওক। কম দামত বহুত ভাল বস্তু পায়। কেৰেলা, কৰ্ণাটকত যিবোৰ পৰঠা, বিৰিয়ানী পায়, ইয়াতো আপুনি ছেম পৰঠা পাব, ছেম বিৰিয়ানী পাব। আহক আপুনি একবাৰ ভিজিট কৰি চাওক। ঠিকে আছে, মই যোৱাৰ সময়ত টেষ্টি জোনটো চালোঁ। চোৱাৰ পিছত হোটেলখনৰ ভিতৰত আহি অলপ খাদ্যখিনি অলপ টেষ্ট কৰিলোঁ। আচলতে বেলেগ হোটেলতকৈ বহুত বেলেগ আৰু এইটো চব অসমৰ বাহিৰৰ খাদ্য হয়, খাদ্য নিচিনা লাগে। এনেকুৱা নালাগে যে আমি অসমত আছোঁ, এনেকুৱা টেষ্টি হয়। তো সকলোকে মই আহ্বান কৰিছোঁ, এবাৰ আহক টেষ্টি জোনত, আহি আপোনালোকে খাদ্যখিনি অলপ টেষ্ট কৰি যাওক।